Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। এতিয়া মই লগৰ এজনীৰ ঘৰত গৈ আছোঁ। মানে বহুত দিন ভিডিঅ' বনোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি এটা বনাই দিওঁ আৰু। গীতা আৰু মই গধূলি এতিয়া কেইটা বাজিল? অলপ দেৰি হ'ল। এইফালে ধান চান কাটিলেই আৰু এই ফুলকেইটা চাওক কি ধুনীয়া লাগিছে। তো ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু ৰাতিলৈকে যি পাৰোঁ দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সেইফালে চাওক এইবোৰ ধান চব পকিছে আৰু তাই মানে আধাতে ৰখি আছে ফটো উঠাৰ কাৰণে। দে না তাতো চাওক, আমি মানে চিনি জানি নাপাওঁ, এনেই আহিছোঁ আৰু কোনফালে দিবা যাব পাৰি। আমি ইফাল দি আহিছোঁ, চাওকচোন ৰাস্তাটো একদম বাৰীৰ মাজে মাজে। আৰু ইয়াত বোলে ধুনীয়া শ্মশান আছে। মানে লগৰজনীক ফোন কৰিলোঁ, তাই ক'লাক যে সিফালেৰে কিয় আহিছে, ইয়াত বহুত শ্মশান। এতিয়া আমি কিবাকে মানে যাই পালি হয় আৰু। তো ভয় লাগছি ক'ব নোৰোঁ, ভূতে যেতিয়া ধৰিব এটা মানুহ হৈছি ৰ। তো আমি মানে ইমান ভয় লগা জেগা এটাৰ পৰা আহি কিবাকে ঘৰটো পালোঁ আৰু সিহঁতৰ পালোঁৱেই আৰু ঘৰৰ সন্মুখতে আছোঁ। তো ভিডিঅ'টো চাই থাকক। আমি আহি পালোঁ, দেৰিয়ে হ'ল। তাইক আনিব গৈছিলোঁ, মানে তাই নাটকৰ স্কুলত আছিল। এইফালে বজাৰ আৰু মাংস ল'লোঁ। একদম আন্ধাৰ আৰু ঘৰ আহি পালোঁ। আহি পাই মানে ফ্ৰেছ হ'লোঁ আৰু ইহঁতকেইটাই মানে লেকচাৰ মাৰি আছে। তো মই মানে মাংসখিনি মেৰিনেট কৰি থ'লোঁ আৰু পোলাও আৰু মাংস বনাম, সেইটো কাৰণে এইখিনি মাংস মই মেৰিনেট কৰি থ'লোঁ আৰু তাৰপিছত বাকীখিনি যোগাৰ কৰোঁ। সেইকাৰণে এইখিনি ৰেডি হ'ল। তাৰপাছত এইখিনি চাউল আৰু এইখিনি মাংসৰ কাৰণে বনাওঁ আৰু ইয়াত অকণমান ঘি দি লৈছোঁ আৰু কাজু কিচমিচখিনি অকণমান, এইখিনি অলপমান মানে ভাজি লওঁ, সেইটো কাৰণে। এইখিনি এনেই আৰু অকণমান লৰাই লৈছোঁ। মোৰ চব বনোৱা হৈ গ'ল। ইমান মানে দেখাই থকা নহ'ল আৰু কাৰণ আৰু কিনো ইমান মানে আগতেও মাংস বনোৱা ভিডিঅ' বহুত দিয়া আছে। পোলাও নাই বাৰু, পোলাওটো চবেই বনাব জানেই, সেইকাৰণে বাকীকেইটা ইয়াতে এই দুটাই আৰু ইফালে চব মানে আমি চাৰিটা আৰু এনেকৈ আছোঁ। এতিয়া বেছি দেৰি হোৱা নাই, 9:30মান বাজিল। অলপ দেৰিকৈ খাম, আগতে অলপ কথা পাতি লওঁ। তো কিনো বেলেগ দেখাম আৰু, খাই লওঁ, খোৱাৰ পাছত ক'ম বাৰু কেনেকুৱা হৈছে। চবেই একদম মোবাইলত বিজি। আমি আমাৰ মানে খোৱা লোৱা হ'ল চব, আৰু ইয়াতে পাগলামি কৰি আছে, মানে হাঁহি আছে এটা আৰু এইটো সোনকাল এইফালে চাওঁ কেনে আহিছে কৈছোঁ একবাৰ মজা খাই কেনে পালি চাওঁ এইফালে এই নাই ক'ত গেলে এইটো। এতিয়া ৰাতি 12টামান বাজিল আৰু ইহঁতক চাওকচোন কিমান হাঁহি, মানে চব মোবাইল চবাইল টিপি মানে আৰু চবেই মোবাইলত ব্যস্ত। তো এতিয়া মানে আৰু ভিডিঅ' মানে কৰাৰ হেৰি নাই আৰু। কালি ৰাতিপুৱা আকৌ লগ পাই আছোঁ। এতিয়া মানে ইমান সিহঁতে ফাল্টুমি কৰি আছে ন। চ' কালি ৰাতিপুৱা আকৌ লগ পাম আৰু যি পাৰোঁ দেখাই থাকিম।
So bye, good night. Bye নহয়, ভিডিওটো আছে আৰু কন্টিনিউ। Hey guys, good morning. ৰাতিপুৱা উঠিলোঁ আৰু প্ৰায় 8:30 মান বাজিল। এতিয়া মই মানে ইহঁতকেইটাও বহি আছে, পুৰি বনাওঁ আৰু ইহঁতে যাব অলপ দেৰিকে। যাবালাক মানে চাহ তাহ খালাক আৰু খাই পেলাই সেই যা বাই বাই বাই। হে গাইজ, ৰাতিপুৱা মানে সিহঁতেতো গ'লে, তাৰে পাছত আৰু বেলেগ একো মানে ভিডিঅ' কৰা নাই। মানে কিনো কৰিম আৰু তাৰপিছত সিহঁতে গ'ল, ভাগিনজনী আছে, তাইও এতিয়া মানে যাব ওলাইছে আৰু তো তাইও যাওক, কলেজ আছে সেইটো কাৰণে। তাৰপাছত আৰু আমি আৰু ভাত পানী বনালোঁ, দুপৰীয়া খালোঁ। এতিয়াতো প্ৰায় 4টামান বাজিল আৰু কিনো ইমান বেছি দেখাই থাকিম, তেনেকুৱা একো নাইও বিশেষ। কালি অলপ চলপ যি পাৰিলোঁ কৰিলোঁ আৰু যা যাবৰ ইচ্ছা নাই। কি হ'ল তাই যাবা ওলাক আৰু কালি ভাল লাগিল না তাতক লগ পাই, মজা লাগিছে। আৰু খানা খাই ভাল লাগছি। এতিয়া তাই যায় আৰু এতিয়া মই একলা কালিৰ পৰাই ভাল লাগিল না আমি 4টা। গাইজ গুড মৰ্ণিং। যোৱাকালিতো সিহঁতে গ'ল, তাৰপাছত আৰু মই একো ভিডিঅ' নবনালোঁ। আজি সোমবাৰ, তো এতিয়া 11টামান বাজিল আৰু মন্দিৰৰ পৰা আহোঁ এবাৰ। আগতে দেখাইছোঁ বাৰু এইটো মন্দিৰ, আগতে যাওঁতেও। তো আজিও যি পাৰোঁ অলপ দেখাম আৰু ভিডিঅ'টো চাই থাকক। মন্দিৰ আহি পালোঁ, তাইৰো ক'ত গ'লে তাইৰো মোৰ আজি একে হৈছে ন হালাতটো। আমাৰ চাকি জ্বলোৱা হ'ল আৰু সেইটো মন্দিৰত জ্বলালোঁ, ইয়াতে জ্বলালোঁ। ইয়াত 3-4টামান মন্দিৰ আছে, দেখাইছোঁ বাৰু আগতে। তো এতিয়া এনেই অলপ সময় থাকোঁ আৰু তাৰপাছত ঘৰত যামেই। আমাৰ ফটো চটো উঠা হ'ল, কেতিয়াবাতো চাকি তাকি জ্বলালোঁ আৰু এতিয়া আমি ঘৰত যাওঁ আৰু। মন্দিৰৰ পৰা আহিলোঁ, আহি পাই কাপোৰ কানি চেঞ্জ কৰি চাহ খালোঁ আৰু এতিয়া এনেই বহি আছোঁ। চ' আৰু একো দেখাব লগা নাইও তেনেকৈ, ভিডিঅ'টো মানে 2-3 দিনমান লগ লাগিয়ে হ'ল। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰি জনাব। চ' আজিলৈকে বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।